You can eat the wall. You can talk the guy, go begging on his blood. ধনশ্রী গায়ে বেয়া হল বেছি খাম দে গোটেই পানী পানী হৈ গলো আৰু এইটোৱে ৰুম বজা দোকান পাইছো বোলা আণ্ডাৰগ্ৰাউণ্ড একদম সব ৰেডি তামাম ধুনীয়া ধুনীয়া পানীবিলাক আৰু আজি আমি গৈ আছো ক'ত মেঘালয় বহুত দিনৰ পৰা প্লেনিং আৰু আজি কোনো মতে ফাইনেলি সাকসেস অকমান দুই এজনী কেনসেলো হৈছে তথাপিও গাৰ্ড ট্ৰিপটো কেনসেল কৰা নাই দেই একবাৰ হাহকে যি হাহক আৰু ডাঙৰ বুলি একদম মই ওলাই গৈছো আজি পুৰা গাৰ্জেন হৈ ইহঁতৰ লগত গতিকে বলক এটা ফোন বাজি আছে আহিলে ফোন মানে ঠিক আছে চাই থাকিব এই ধনশ্ৰী গায়ে বেয়া হ'ল বেচেৰি তাইয়ে পুৰা কৈ আছিলে মোৰ ইমান এইবিলাক নহয় কিন্তু আজি মানে উপায় নাই আৰু বহুত ৰাতিপুৱাতে উঠিছে ৰাতিও খোৱা নাই টোপনি বাৰু চবৰে ক্ষতি হা এই মধুস্মিতা একদম এতিয়া মানে হোটেল দেখি ৰ'বই পৰা নাই আৰু ব'লা চৰ্দাৰজি আহি পালোঁ আহা আছে এইবিলাক কিবা কিবি ঢেৰ তো আহি গ'ল আমাৰ চৌলে ভাতৰে আৰু লগত আমি দিছোঁ চাহ গতিকে এতিয়া খাই লওঁ এটা বাতি লাগে টেষ্ট কৰোঁ তোমাৰ নামটো কৈ দিয়কচোন চবৰে ইমান ভিডিঅ' চাই ন হয় মোৰ ৱাইফৰ নাম পূৰ্ণিমা মেধি চ' পূৰ্ণিমা এওঁৰ ৱাইফ আৰু মধুস্মিতাৰ ভিডিঅ' চাই বঢ়িয়া ভাল লাগিছে ন এনেকুৱা তুমি ছাবস্ক্ৰাইবাৰ লগ পাইছা আমাৰ এনেই ভাল লাগিছে সেয়া আৰু এতিয়া খানা পিনা চলি আছে ভাল হৈছে দেই ভাল লাগিছে সিদিনা হ'ল 10 টকা খোৱা বোৱা হৈ গ'ল আৰু এতিয়া আমি গৈ আছোঁ খাই ভাল লাগিল নে মধুস্মিতা মজা লাগিছে কিবা অলপ গাটোহে বেয়া লাগিছে এই খাবই নোৱাৰিলে অলপহে খালে বেছি খাব নোৱাৰো এই নষ্ট বেছি খাব নোৱাৰে কিন্তু সঁচা কথা এই খাই ভাল পায় কিন্তু বেছি খাব নোৱাৰে এইটো একোৱে নাখালে ধনশ্ৰীয়ে আৰু এতিয়া আকৌ ৰাস্তাত কি হয় বেছি ভাল আমি জাৰ্ণি ষ্টাৰ্ট কৰাৰ কথা আছিলে একদম 5টা বজাতে কিন্তু 5টা বজাতনো ক'ত হ'ব গতিকে গৈ 7টা বাজিলে আৰু আমি আহি এতিয়া বৰাপানী এইখিনি পাইছোঁহি ইয়াৰ পৰা এতিয়া আমি এইটো চাইডে গুচি যাম লেফ্ট চাইডে জোঁৱাই ফালে ব্ৰিজখন দেখা পালে মই চিনি পোৱা হৈ যাওঁ মানে গুড ট্ৰিক টেকা বেলে বলি এতিয়া আহি গ'লো আমাৰ ৰাস্তাত কেনেকুৱা লাগিছে তলফি একদম কি তলফি এইটোৱে সম্ভালে আৰু ধনশ্ৰী ঠিকে আছেনে নাই এই গাড়ী চাড়ী চলাই এতিয়া চাইলেণ্টলি গৈ আছে এতিয়া নতুন ৰাস্তাত দেই এইটো প্ৰথম আহিছোঁ এইটো ৰাস্তাত আৰু দাদাই পুৰা মস্তিকে ড্ৰাইভ কৰি আছে পুৰা এনজয় কৰি আমি গৈ আছোঁ আৰু খোৱা বোৱা কৰি হোৱাৰ পিছত আমি অলমষ্ট 1 ঘণ্টামানৰ পাছত এয়া আহি পালোহি জয়ন্তীয়া হিলছৰ গেটখন কি ধুনীয়া ঠাই ন মধুস্মিতা টোপনি আহিছে গৈ আছোঁ কেতিয়া পাওঁগৈ মই চশমা যোৱাইতে পৰি কিন্তু এখন মাৰি থোৱা পানী সোমাব ইমান ধুনীয়া ঠাই এটাত আছোঁ দাদাই ভিডিঅ' বনাই আছে আপোনাৰ ইউটিউব চেনেলৰ নাম কি মনোজ চেনেলটো নাম মনোজ নহয় চেনেলটো আপোনাৰ ইউটিউব চেনেলৰ নাম আৰু এতিয়া খুব ধুনীয়া ঠাই এটাত ৰখাইছে ইয়াতে বহুত ভাল লাগিছে চবেই অলপমান ভাবিছোঁ ৰিল চিল বনাওঁ গতিকে সেই আৰু বিৰাটেই বেছি ভাল লাগিছে ভিউ চাবৰ ছোৱালীবিলাককতো জানেই তাতে গোটেইকেইজনীয়ে ইউটিউবাৰ গতিকে ক'ত আৰু ভিউ চাই আমি ৰখি থাকিম আমি ৰিল চিল বনাই তাতে অকণমান সময় ৰখিলোঁ তাৰ পাছত আকৌ আহি আছোঁ ৰাস্তাতে আকৌ কি হ'ল জানেনে আমাৰ গাড়ীৰ চকা ফুটিল আৰু দাদা বেচেৰাটোৱে বহুত কষ্ট কৰি অকলে ইয়াত চকা লগাই আছে ইফালে মধুস্মিতাহঁতে অকণমান ফটো চটো উঠিলে আৰু মই নিজে লৈ অহা কিবা কিবি স্নেক্স অলপমান আৰু মধুস্মিতা আৰু ধনশ্ৰী ছাবস্ক্ৰাইবাৰে দিয়া এই ফেণ্টাৰ লগত পুৰা ভিউ এনজয় কৰি আছিলোঁ
আৰু তাৰপিছত আকৌ আমাৰ জাৰ্ণি ষ্টাৰ্ট হৈ গ'ল। এয়া চাওকচোন আমাক ৱেলকাম কৰিছে ইমান ধুনীয়া ফগবোৰে, একদম কুঁৱলীয়ে কুঁৱলী চবফালে। আমি মানে চব ফূৰ্তিত পাগল হৈ গৈছোঁ, মানে কি চাম কি নাচাম, কি কেপচাৰ কৰিম কি নকৰিম। তাৰপিছত ভাবিলোঁ আমি আকৌ নামো, কিন্তু নাই, ধনশ্ৰীয়ে ক'লে একদম এতিয়া হোমষ্টেটোতে নামিম আৰু। চব পাই গ'লোহি আমি আমাৰ হোমষ্টে, কিন্তু বহুত বৰষুণ। ৰুম ক'ত আছে ইয়াতে? ঠাণ্ডা ইয়াত। আমাৰ ৰাইজ সকল ৰেডি, মধুস্মিতা পুৰা পানীত তিতিবলৈ ৰেডি। আৰু আমাৰ এইফালে গোৱা লুকছত দৰ্শনা ৰেডি। কেনেকুৱা লাগিছে ক'ব ইহঁতক। আৰু মই একদমেই চিম্পলকৈ ওলাইছোঁ, কাৰণ ইহঁতিটো পানীত তিতি মেলি অৱস্থা বেয়া হ'ব। গতিকে মই শুকান মই নীতিটো পানীত ব'লক। আৰু এইফালে আমাৰ এয়া চাওক নজাৰা, একদম কুঁৱলীৰ মাজত আমাৰ ৰুম, ভাল লাগিছে। অকণমানি এটা হোমষ্টে। এইটো বিফৰ লুক, আফটাৰ লুক আছে। বহুত ধুনীয়া ৱেডাৰ আৰু অলপ অলপ নিয়ৰ পৰি আছে। ঐ আমি ছাতি ল'ব লাগিব নেকি? আৰু হোমষ্টেটোৰ পৰা মাত্ৰ 1 কিলোমিটাৰ দূৰতে আছে ক্ৰাংচুৰি ৱাটাৰফল। ব'লক ব'লা ব'লা ব'লা। এ বাহ, তিতিব আহিছে আকৌ ছাতি লৈ লৈ দেই এইকেইটা। অঁ মেকআপ নষ্ট হ'ব। ব'লা। কেনেকুৱা বজা বতৰ। চোৱা কেনেকুৱা লাগিছে, ঠাণ্ডা নাই। আমি গৈ আছোঁ এতিয়া ক্ৰাংচুৰি তললৈ, আৰু তলত টিকেট ল'ব লাগিব ন? টিকেট কিমান? এনেই মনচুন ছিজন নহ'লে আপোনালোকে ক্ৰাংচুৰিত মানে চুইমিঙো কৰিব পাৰে, কিন্তু এতিয়া পানী অলপ বেছি হৈ আছে, গতিকে চুইমিং কৰা কাকো তেনেকৈ নেদেখিলোঁ। এনেই আপোনালোকে লাইফ জেকেট আৰু এইবিলাক ব'টিং কৰাৰ গোটেইখিনি মানে কণ্টেক্ট ইয়াতে কৰিব লাগিব। ওপৰতে আছে কাউণ্টাৰ এটা, আৰু 50 ৰুপিজকৈ লৈছিল। আৰু ভিউ দেখি আমি পাগল হৈ গ'লোঁ, যেতিয়া বহুতকেইটা ষ্টেপ আৰু বহুতখিনিয়ে হয় বাৰু। তললৈ আহি ইমান ধুনীয়া ভিউ এটা দেখিলোঁ। কেনেকুৱা মজা লাগিছেনে? মানুহে ওপৰৰ পৰা আহি থাকোঁতে মানে অনুভৱেই কৰা নাছিলোঁ, ভিউ পইণ্ট এটাৰ পৰা চাইছিলোঁ, কিন্তু ভাবা নাছিলোঁ যে তলত আহি এনেকুৱা নজাৰা দেখা পাম। কেইদিনমান আগতে মই শ্বিলং গৈছিলোঁৱেই, মানে চেৰাপুঞ্জীৰ ফালে, তাতো কেইবাটাও ৱাটাৰফল চাইছোঁ, কিন্তু এইটো যে আল্টিমেট। আৰু মনচুন কাৰণে হয়তো পানীটো বহুত বেছি হৈ আছে। ধনশ্ৰী আৰু দৰ্শনা আগতে গৈছে, কিন্তু কৈছে এইবাৰহে বেছি ভাল লাগিছে, কাৰণ পানী আৰু ইফালে বৰষুণ। আমি মানে ফটো ল'ম নে ভিডিঅ' ল'ম নে পাগলা হৈ গৈছোঁ চব। আৰু অলৰেডি বৰষুণত তিতি বুৰি শেষ, কিন্তু তাৰ ওপৰতো আৰু এটা লোকেশ্যন আছে যাবলৈ, গতিকে চাই থাকক। গা চা নোধোৱে ফটোৱে উঠি আছে, সেইকেইজনীয়ে মানে গা ধোৱাৰ আশা এৰা নাই, গৈ আছে সেইফালে যাব। বহুত ভাল লাগিছে, তাতে ময়ো যাম বাৰু। এতিয়া আমি ওপৰৰ লোকেশ্যনটো আহি পালোঁ। ইয়াতো পূৰা পানী, কিন্তু মানুহ বহুত আছিলে। আমি অলপ দুপৰীয়াৰ টাইমত গৈ পালোঁ, 2টামান বজাত। মোৰ মতেদি এই 1-2টা সময়খিনিয়ে চবচে ভাল। অকণমান ৰ'দৰ নিচিনা পোহৰ এটাও থাকে, আৰু লগতে বৰষুণ দি থাকিলেও প্ৰব্লেম নাই। কিন্তু মনচুন ছিজনটোত আপোনালোকে যদি এনজয় কৰিব বিচাৰিছে, তেনেহ'লে দিনৰ ভাগতে অলপ সোনকালে যাব। সন্ধিয়া হৈ গ'লে আন্ধাৰ হৈ যায়, আৰু এই মজাটো নাপাব। যদিও বৰষুণ দি আছিল, তথাপিতো ইমানো বেছি ঠাণ্ডা লগা নাছিলে। এতিয়াহে আৰু নজাৰা চাই আছোঁ আমি। কিন্তু বৰষুণ দেখি ৰ'বও নোৱাৰিলোঁ, গতিকে গৈ এয়া অকণমান ফূৰ্তি কৰি আছোঁ, ৰীল বনাই আছোঁ। বহুত মন গৈছিলে পানীত অলপমান
ভালকৈ পানী খেদিবলৈ, কিন্তু নেক্সট ডে আকৌ যাব আছে যে সেইটো ভাবিয়ে মই বেছি সময় নাথাকিলোঁ। মোৰ পটককৈ জ্বৰ ভাৱ এটা হৈ যায়, সেইকাৰণে আৰু ইহঁতক ক'লোঁ তোমালোকে এনজয় কৰা, মই গুচি আহিলোঁ। আৰু মই এয়া ছাইডত ৰখিয়ে চাই আছোঁ। এয়া পানীত তিতিছে আৰু মই নিতিটো বুলি ভাবিছিলোঁ, ময়ো তিতি গ'লোঁ। উপায় নাই আৰু, কাৰণ এনেকুৱা জেগাটো সদায় অহা নাযায়, গতিকে পূৰা এনজয় কৰিছোঁ, বহুত ভাল লাগিছে। আছে মানুহ গৈ। আৰু আপোনালোকক জনাই থওঁ যে এইটো ৱাটাৰফল 6টা বজালৈকে খোলা থাকে, কিন্তু অলপ পিছত আন্ধাৰে হৈ যাব, গতিকে যিমান পাৰে সোনকালে আহিব। আৰু আমাৰ মোবাইলত পানী হৈ গৈছে, উপায় নাই আৰু এইফালে চব কাণ্ড। হে ভগৱান, হেঁপাহ পলাইছেনে নাই পানীত তিতি তিতি? দৰ্শনাক টানি টানি আনিব লগা হৈছে, নাহে। কিন্তু আকৌ আমাক বিৰাট ভাল পাওঁ, মানে তাইৰ হাজবেণ্ডে আমাক দায়িত্ব দিছে। নতুন কইনা তাতে অসমত নতুনে দিছে অকলে যোৱা বুলি, মানে দি ভাল কাৰণেহে, মানে ইজনী সিজনী ভৰসাত পঠাইছে আজি। আৰু আপোনালোকে ভাবিব পাৰে যে আমি বহুত উৎপাত কৰিছোঁ, কিন্তু আমি উৎপাত কৰিছোঁ যদিও এয়া চাওক, উৎপাতটো লিমিটেশ্যনৰ ভিতৰত। গতিকে ইয়াত বিৰাট ধুনীয়া পৰিৱেশ। ছাতি তাতি ভাড়া লৈ আহি আছোঁ, ঘৰৰ পৰা আনিছিলোঁ কিন্তু অনা নগ'ল। ওপৰৰ ভিউ চ' ৰিকমেণ্ড কৰিবানে এইটো প্লেচ? একদম আহক আপোনালোক, বহুত ধুনীয়া জেগা হয় মানে, আৰু পইচাও কম, হেভেন একদম। আৰু আমাৰ ধনশ্ৰীয়ে মেইনলি জোৰ দিছিলে জেগাটোত। থেংক ইউ। আগতে এবাৰ আহিছিলোঁ কম পানী থাকোঁতে, এইবাৰ বেছি পানীৰ অভিজ্ঞতা হ'ল, এইবাৰ দেখাত কিন্তু বেছি ধুনীয়া লাগিছে। তাই নিজেই দুবাৰ আহি বেছি ভাল পালে। তুমি আগতে আহিছা? কোনবাৰ বেছি ভাল লাগিছে? এইবাৰ অকণ পানী কম আছিল, এইবাৰ বেছি ভাল লাগিছে। এইটো হ'ল গাৰ্ল পাৱাৰ, আমি চবেই আহিছোঁ গাৰ্ল উইমেন। এইটো এবাৰ পৰিব লাগিলে যে চাওকচোন কি গতি হ'ল হয়, এতিয়াই পৰিলে। এতিয়া বৰষুণত তিতি মেলি মই নিতিটো বুলি ভাবিছিলোঁ। আৰু এইটো কি দেখা পাইছেনে? আমাৰ চাই দুধ বিস্কুট। সেইটোতো এতিয়া আমি মেগী খাম দেই। কি বতৰ চাওক না, দেখাই নাপায় পুৰা। আৰু মই আপোনালোকক এটা কথাই ক'ব বিচাৰোঁ, তালৈ গ'লে ছাতি আৰু ৰেইনকোট নিবই। কিন্তু খোলাই দিলোঁ আৰু এই বৰষুণৰ মাজত। কাপোৰ চব তিতি গৈছে, এনেকে থৈছোঁ ওলমাই, আৰু এইটোৱে আমাৰ ৰুম। আৰু ইমান ভালো নহয় আৰু থাকিব পৰা, আৰু ইমান বেয়াও একদিন থাকিব পৰা। খালি এইখন কিহৰ ৱাল গম নাপাওঁ। আৰু এইটো মোৰ ৰুমমেট দেই, আজিৰ কাৰণে এইটো মোৰ ৰুমমেট। আৰু আমি এতিয়াহে আৰু আহিলোঁ, অকণমান চাফা তাফা হ'লোঁ, চব কাপোৰ সলালোঁ, এতিয়া ফ্ৰেছ। খাবলৈ যাম, এতিয়া আমি খাবলৈ যাম। আৰু চাই থাকক, ভালে লাগিছে কিন্তু টিকলোঁ যদিও ৰুমটো ঠিকে আছে। আৰু আমাৰ বিছনাখন ডাঙৰ, চলি যায়। আমাৰ বিছনাখন অকণমান ডাঙৰ, সিহঁতখন আৰু অকণমান সৰু, কিন্তু একেলগেও থাকিব নোৱাৰোঁ, গতিকে দুটা ৰুম হ'ল। আৰু এতিয়া এইয়া কাপোৰ চবফালে কাপোৰ। খালি সেয়া আৰু বহুত বেছিও ভাল নাপাব, কিন্তু ক্ৰাংচুৰীৰ একদম ওচৰতে হয়, গতিকে আহিব পাৰে। এতিয়া আমি খাবলৈ যাওঁ ব'লা। যাওঁ আৰু আকৌ ওলাই কিবা খাবলৈ, অলপ ফ্ৰেছ হৈ ল'লোঁ আৰু গোটেইকেইজনী। এতিয়া আকৌ গৈ আছোঁ, আমি এতিয়া গৈ আছোঁ জোৱাই মাৰ্কেট, মানে জোৱাই মাৰ্কেট গৈ আছোঁ। আৰু কিবা কিবি খাই গৈ আছোঁ। যিহেতু আজি আমাৰ লাঞ্চ কৰা নহ'ল, মেগী চেগি খালোঁ। আৰু এইফালে দৰ্শনাই বোলে ডিনাৰ লাঞ্চ মিক্স হৈ যাব। কি কোৱা ধনশ্ৰী? আজি আমাক ডিনাৰটো মানে লাঞ্চ কৰাব, কি হ'ব এইটো আমি নাজানো। আৰু মানে এয়া আৰু গৈ আছোঁ, আৰু মজা মজা গান আৰু নাচি দিয়া চবেই। You can talk the guy, go banging on it. You can throw your hands up, you can beat the car, you can move up, you can break rocks, you can dance up. Don't get yourself and you can find yourself.
আহি পালোঁ জোৱাই টাউন আৰু এতিয়া এয়া ক'ত যাওঁ কি কৰোঁ চবৰে চুলি তুলি ভিজা ভিজা ভিগি ভিগি হয় তোৰে এচি বৰসাত হে মজা দোকান পাইছোঁ বোলে আণ্ডাৰগ্ৰাউণ্ড আহি যোৱা দিয়া দিয়া ধনশ্ৰী আমাক এটা গিফ্ট দিব এতিয়া চবকে চাই থাকা এই 20 rupees কালেকশ্যন চাওঁ কে টেডি চেডি চব কি লৈছা কিমান কৈছে এইটো জানিছা ঠাণ্ডাত মৰিছে মধুস্মিতাৰে এৰে মজা পুৰা চুৱেটাৰ পিন্ধি আমাক জ্বলাইছে এতিয়া কফি খাম আমি চিয়াৰ্ছ নকৰাকৈ মাৰিয়ে দিলে ইহঁতে হা চিয়াৰ্ছ গাইজ চিয়াৰ্ছ এই বহুত মিঠা খোপা দিছে চাগে দিয়া 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 বহুত মিঠা দিছে আমি ঢেৰ বজাৰ চজাৰ কৰি কিবা কিবি ল'লোঁ সেয়া আৰু এতিয়া যাম ৰুমলৈ অৱস্থা বেয়া আজি দিনটো ঘূৰিয়ে আছোঁ ন মধুস্মিতাৰ মূৰে টোপোলাকেইটা দেখাই দিয়া ৰুমমেট আৰু মোৰ টোপোলা চাওক ঘূৰি গৈ আমি ডিনাৰ কৰাৰ কথা আছে কিন্তু তাতে বহুত বেছি কিবা আইটেম নাছিলে সেইকাৰণে ইয়াৰ পৰা চিকেন লৈ লোৱা হ'ল ইহঁত 3জনীৰ কাৰণে মই ভাবিলোঁ মই খাম আৰু ভেজ কিবাকৈ বা আণ্ডা খাই দিম গতিকে সেয়া এতিয়া আমি জোৱাই টাউনৰ পৰা ওলাইছোঁ পূৰা কুঁৱলীয়ে ঢাকি ধৰিছে ইয়াত মানে গাতে লাগি গৈছে এইখিনি সময়ত কিন্তু বহুত ঠাণ্ডা নামি আহিছিলে বহুত বেছি ঠাণ্ডা কিন্তু তাৰপিছত আকৌ আমি গাড়ীৰ ওচৰলৈও যাব আছে গতিকে ইয়াৰ পৰা ওলাইছোঁ আৰু এতিয়া ব'লক আমি ৰুমলৈ গৈ থাকোঁ এই ৰাতিখন কুঁৱলীৰ মাজে মাজে ক'লৈ গৈ আছোঁ আমি এইটো কি মানে জান্নাত লাগিছে ৰে মজা ন ঐ শ্বিলঙতে গেংটকৰ মজাহে ইমান হাৰ কপোৱা ঠাণ্ডা মানে এইবিলাক ধৰি ধৰি যাব লাগিব হয়নে মোৰ ভৰিও সেনেকুৱা ঠাণ্ডা আমি দিনততো যিমান এনজয় কৰিলোঁ ৰাতিও কৰিলোঁ এই অনুভৱটো আহিহে বুজি পাব মানে ইমান ধুনীয়া ঠাণ্ডা আৰু এতিয়া টাউন চাউন বন্ধ কৰি ইয়াতে ৰখিব লাগিব ইয়াতকৈ আৰু एक या 2 ऑमलेट का एक है खाना पीना हो जाओ चलो बोला 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 দিনত যদিও ভাত খোৱা নাছিলোঁ তথাপিতো ইমান এটা ফিল হোৱা নাই গতিকে মই ৰুটিয়ে খালোঁ আৰু এয়া আহি পাই গ'লোহি ৰুমত আমি ঠিকছে আড্ডা মাৰিলোঁ আৰু তাৰপিছতহে শুবলৈ লৈছোঁ ৰাতি 2টামানত এতিয়া আমি শুম আৰু গুড নাইট আপোনাক কালি লগ পাম আজি বহুত দেৰিলৈ কথা চথা পাতিলোঁ মেলিলোঁ বহুত ভাল লাগিলে মধুস্মিতা শুইছিলে এতিয়া আকৌ ঘূৰি বান্ধি উঠাইছোঁ কিমান ভাল লাগিছে তেলত আৰু বতৰটো যি মজা নহয় এতিয়া বিচনা পাৰি গৈ দুইজনীয়ে মিলি মজাকৈ আৰু শুই যাওঁ গুড নাইট